কাৰণ ক'বতো নোৱাৰি ভৱিষ্যতে কোনটো কইনৰ দাম কিমান হৈ গৈ লগতে আৰু ৩-৪টা কইনৰ মাইনিং কৰি থকাটো একো ডাঙৰ কথা নহয়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই পাই কইনৰ এটা ভয়ংকৰ দৃশ্যৰ লগতে বি নেটৱৰ্কৰ KYC সন্দৰ্ভত কিছু তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব আৰু যদিহে আপোনালোকে এতিয়ালৈকে বি নেটৱৰ্কৰ মাইনিং ষ্টাৰ্ট কৰা নাই তেন্তে প্লে ষ্ট'ৰৰ পৰা এতিয়াই ডাউনলোড কৰি আপোনালোকে মাইনিং ষ্টাৰ্ট কৰিব পাৰিব। মাইনিং ষ্টাৰ্ট কৰিবৰ কাৰণে বেছি একো কৰিব নালাগে, আপোনালোকে গুগল একাউণ্টৰ দ্বাৰা ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে তাত যদিহে ইনভিটেশ্যন কোড বিচাৰে তেন্তে আপোনালোকে মই স্ক্ৰীনত এটা ইনভিটেশ্যন কোড দি দিম, সেইটো প্ৰয়োগ কৰিলে আপোনালোকে দুটামান কইন একদম ফ্ৰীকৈ পাই যাব। এই বি নেটৱৰ্ক মাইনিং এপটো ময়ো আজিৰ পৰা 4 মাহমানৰ আগলৈকে ফাল্টু বুলিয়ে ভাবি আছিলোঁ, কিন্তু এতিয়া দেখিছোঁ ইয়াৰ ডেভেলপমেণ্টৰ কামবিলাক ধুনীয়াকৈ চলি গৈ আছে আৰু ইতিমধ্যে নাইজেৰিয়াত বি নেটৱৰ্ক ডাও আৰু ৱেব 3.0 সম্পৰ্কত কেইবাখনো চেমিনাৰ ইতিমধ্যে অনুষ্ঠিত হৈছে। চ' এতিয়া মই পাই নেটৱৰ্কৰ দৰে বি নেটৱৰ্ককো সম্পূৰ্ণ বিশ্বাসত ল'ব পৰা হৈছোঁ। আৰু আমি পাই নেটৱৰ্কৰ মাইনিং কৰিছোঁৱেই যেতিয়া, লগতে আৰু ৩-৪টা কইনৰ মাইনিং কৰি থকাটো একো ডাঙৰ কথা নহয়, কাৰণ ক'বতো নোৱাৰি ভৱিষ্যতে কোনটো কইনৰ দাম কিমান হৈ গৈ আৰু ৩-৪টা কইনৰ ভিতৰত কোনোবা এটা কইনেতো আমাক ভাল ফল দিবগে। আচলতে মই অকল ৩-৪টা কইনে মাইনিং কৰি থকা নাই, মই প্ৰায় 10টামান কইন মাইনিং কৰি আছোঁ। তাৰে একেবাৰে বচা বিশ্বাসত ল'ব পৰা কইনকেইটাহে আপোনালোকৰ মাজলৈ লৈ আনিবলৈ মই চেষ্টা কৰিছোঁ। মই কিমান দিনৰ আগৰ পৰা বি নেটৱৰ্কৰ মাইনিং কৰি আছোঁ সেইটো দেখুৱালে হয়তো আপোনালোক আচৰিত হৈ যাব। এইবিলাকত আচলতে মানুহৰ ধৈৰ্যটো বেছিকৈ প্ৰয়োজন হয়, ধৈৰ্য মেইন ইয়াত। আপোনালোকে হয়তো নিশ্চয় জানে 2024-25 চনত ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট আকৌ এবাৰ কিমান ওপৰলৈ যাব পাৰে। আৰু আপোনালোকে চাব, আমি এতিয়া মাইনিং কৰি থকা ক্ৰিপ্ট' কইনবিলাক 2023 চনৰ লাষ্ট মানৰ পৰা লাহে লাহে ক্ৰিপ্ট' এক্সচেঞ্জবিলাকত লিষ্টিং হ'বলৈ আৰম্ভ কৰিব। ইয়াত আপোনালোকে সোঁ চাইডৰ ভিডিঅ'টোৰ নটিফিকেশ্যনলৈ মন কৰক। ইয়াত আপোনালোকে দেখিবলৈ পাব মোৰ ইতিমধ্যে বি নেটৱৰ্কৰ কিমান দিন মাইনিং কৰা সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ লগতে আপোনালোকক বি নেটৱৰ্কৰ হোৱাইট পেপাৰত বি কইনৰ এক্সচেঞ্জত লিষ্টিং সম্পৰ্কে কি লিখা আছে সেই সম্পৰ্কত অকণমান দেখুৱাই থৈ যাওঁ। হোৱাইট পেপাৰখন চাবৰ বাবে প্ৰথমে আপোনালোকে এই প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব লাগিব, তাৰপিছতে এই এবাউট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে পোনপ্ৰথমে এনেদৰে হোৱাইট পেপাৰ বুলি অপশ্যনটো পাব, তাত ক্লিক কৰি দিলে হোৱাইট পেপাৰখন ওলাই পৰিব। আপোনালোকে ভালদৰে গোটেই হোৱাইট পেপাৰখন পঢ়ি ল'ব। মই মাত্ৰ বি কইনৰ এক্সচেঞ্জত লিষ্টিং লৈ পিনে কি লিখা আছে সেইটো দেখুৱাই থৈ যাবলৈ আহিছোঁ আপোনালোকক। এতিয়া আহিছোঁ KYC প্ৰসংগলৈ। আপোনালোকে বি নেটৱৰ্কৰ হোম পেজটোত অকণমান তললৈ স্ক্ৰল কৰিলে KYC নটিচটো দেখিবলৈ পাব। এনেদৰে KYC নটিচ আগতে আৰু এবাৰ অহা মোলৈ মনত আছে, কিন্তু সেইবাৰত মই বি নেটৱৰ্ক বেকাৰ বুলি ভাবি পিনে মই KYC আওকাণ কৰিছিলোঁ, অৰ্থাৎ মই সেইবাৰ KYC কৰিবলৈ চেষ্টাই নকৰিলোঁ। আৰু এইবাৰ নটিচত মই KYC কৰিবলৈ চেষ্টা কৰি চাইছোঁ, কিন্তু পৰা নাই মই। এইবাৰ ইয়াত KYC ভেৰিফাইৰ বাবে আইডেণ্টি কাৰ্ড হিচাপে অকল ইণ্টাৰনেশ্যনেল পাছপৰ্টহে প্ৰিফাৰ কৰিছে, যিটো মোৰ নাই। মই আধাৰ কাৰ্ডৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নহ'ল। যিহেতু পশ্চিমীয়া দেশবিলাকত আইডেণ্টি প্ৰুফ হিচাপে মেইনকৈ পাছপৰ্টকে মানি লোৱা হয়, চ' তেওঁলোকে সেইবাবে সম্ভৱতঃ ইণ্টাৰনেশ্যনেল পাছপৰ্টৰ দ্বাৰা প্ৰথম KYC বিলাক কৰোৱাবলৈ চেষ্টা কৰিছে। চ' ইয়াত আমি বিশেষ চিন্তা কৰিবলগীয়া একো নাই, সকলোৰে লাহে লাহে হৈ গৈ থাকিব। আমি মাত্ৰ মাইনিংবিলাক বন্ধ কৰি দিব নালাগে খালি। তেন্তে বন্ধুসকল, ইয়াত আৰু আমি দেৰি নকৰোঁ, এতিয়া আমি পাই নেটৱৰ্কক লৈ বনোৱা সেই ভয়ংকৰ ভিডিঅ'ৰ দৃশ্যটো চাই লওঁগৈ বলক। কিন্তু তাৰ আগতে যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেধৰণৰ সঠিক তথ্যবিলাক আমি সঠিক সময়ত আগৰ পৰা দি আহিছোঁ আৰু আগলৈকে দি যাম। থাম্বনেইলত লিখা থাকিব কিবা এটা আৰু ভিডিঅ'টোত থাকিব কিবা এটা, এইবিলাক আমি একেবাৰে ভাল নাপাওঁ, কাৰণ সময় সকলোৰে বাবে মূল্যৱান। তেন্তে বলক এতিয়া আমি আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত কি দেখুৱাবলৈ চেষ্টা কৰিছে চাওক। এইটো বাৰু এতিয়া সম্ভৱ হ'ব পাৰে নেকি? ৱৰ্ল্ডৰ নাম্বাৰ 1 ইলেক্ট্ৰিক ভেহিকেল বনোৱা কোম্পানী টেছলাৰ কাৰ বাৰু এতিয়াই আমি পাই কইনৰ দ্বাৰা কিনাটো সম্ভৱ হ'ব পাৰেনে? এতিয়ালৈকে পাই কইনৰ একো ভেলু বনাই নাই আৰু এওঁলোকে ভিডিঅ' বনাইছে চাওক। আৰু এইবিলাক দেখি যদি কোনোবা পাই কইনৰ মাইনিং নতুনকৈ ষ্টাৰ্ট কৰে আৰু পিছত যদি তেওঁলোকে গম পায় যে পাই কইনৰ এতিয়ালৈকে একো ভেলুৱে হোৱা নাই, তেতিয়া তেওঁলোকৰ মনটো ভাগি নপৰিবনে বাৰু? আৰু সেই মুহূৰ্তৰ পৰাই তেওঁলোকৰ মাইনিংবিলাক বন্ধ কৰি নিদিবনে বাৰু? চাওক, এই ভিডিঅ'টোত 23,000তকৈ অধিক ভিউজ আছে। এনেকুৱা ভিডিঅ'বিলাকে পাই নেটৱৰ্কৰ কমিউনিটিটো ষ্ট্ৰং কৰাতকৈ পাই নেটৱৰ্কৰ কমিউনিটিটো ধ্বংসহে কৰি পেলাবগৈ। বাকী এই ধৰণৰ ভিডিঅ'বিলাকৰ ওপৰত আপোনালোকৰ ধাৰণাবিলাক জনাবলৈ একেবাৰে নাপাহৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পালে আমি কি কৰিলে ভাল হ'ব সেইটোও জনাব। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ। পাই নেটৱৰ্ক আৰু ফ্ৰী আৰ্নিং সম্বন্ধীয় নতুন তথ্যবিলাক সঠিক সময়ত সঠিকভাৱে পাই থাকিবলৈ এই পাই নেটৱৰ্ক আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।